নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এক ভিডিঅ'লৈ। বন্ধুসকল, কেইদিনমানৰ আগতে আপোনালোকৰ সন্মুখত আনবক্সিং কৰি দেখুৱাইছিলোঁ zebronicsৰ এটা ব্লুটুথ চাউণ্ড বাৰ। যিসকলে ভিডিঅ'টো চাইছে তেওঁলোকৰ হয়তো মনত আছেই, মানে এই বস্তুটোৰ কথাকে ক'লোঁ। এইটোৱে মোৰ প্ৰথম zebronicsৰ। বৰ্তমান চলাই আছোঁ, সকলো ঠিকেই পাই আছোঁ, চাৰ্জিঙৰ ক্ষেত্ৰতে হওক বা চাউণ্ড কোৱালিটিৰ ক্ষেত্ৰতেই হওক। আৰু সেই বিশ্বাসতে পুনৰ এবাৰ zebronicsৰ বস্তু এটা অৰ্ডাৰ দিছিলোঁ। আজি আহি পালে, আহকচোন চাওঁ সেইটো বা কেনেকৈ আহিছে। বন্ধুসকল, এইটো হৈছে বস্তুটো, আৰু এইটো কেছ অন ডেলিভাৰী নাছিল বাবে ইয়াক অলপ কম দামী চাই দিলোঁ, কাৰণ অলপ ৰিক্সি হয় নহয়, কেতিয়াও তেনেকৈ অনলাইন পে'মেণ্ট কৰি বেছি দামত বস্তু কিনি পোৱা নাই। গতিকে আহকচোন সকলো ঠিকে ঠিকে আছে নে নাই চাওঁ। বন্ধুসকল, এইটো হৈছে এটা পাৱাৰ বেংক, আৰু এয়া লিখা আছে zebronicsৰ। বেলেগকৈ দিব পাৰিলে হয়, কিন্তু zebronicsৰ যিহেতু ব্যৱহাৰ কৰিছোঁ সেইকাৰণে আকৌ zebronicsকে দিলোঁ। চাওঁ যিহেতু এটা ভালেই পাইছোঁ, তাৰ বিশ্বাসতে এইটোকো দিলোঁ। আৰু ইয়াতে কি হয়, বহুত কাৰেণ্টৰ অসুবিধা আছে, আৰু সেইকাৰণে ভাবিলোঁ পিছলৈ সহায় হ'ব বুলি এই বস্তুটো অৰ্ডাৰ কৰিলোঁ। আহকচোন চাওঁ ইয়াৰ ফিচাৰখিনি কি আছে। বন্ধুসকল, এই কভাৰতে লিখা আছে সকলোবিলাক ফিচাৰ। 10,000 mAh ডিউৱেল USB আউটপুট, LED ইণ্ডিকেটৰ, এনেকৈ বহুত কিবা কিবি লিখা আছে। বাকী যি নহওক, বস্তুটো ব্যৱহাৰ কৰাৰ পাছতহে বুজিম কিমান ভাল নে মিছা। বন্ধুসকল, ভিডিঅ'টো বনালোঁ এটা আনবক্সিং ভিডিঅ' হিচাপে, কোনো প্ৰডাক্টছৰ প্ৰমোট কৰিবলৈ নহয়। গতিকে ভিডিঅ'টো আজিলৈ ইমানকৈ এৰিছোঁ, পুনৰ লগ পাম আন এটা ভিডিঅ'তে। ধন্যবাদ।